Hello guys, welcome back to my YouTube channel. So আজি আকৌ এটা নতুন ভিডিঅ' আৰু কণ্টেণ্টৰ অভাৱ. So এতিয়া গৈ আছোঁ মই বৰ্তমান মোৰ ভাগৰ মানে আমাৰ ঘৰৰ এখন মাৰুতি 800. তো কণ্টেণ্টৰ অভাৱত মানে গম পাইছে বিহু যাবলৈ সময় হৈছে আৰু বিহু শেষ হ'বলৈ গাঁৱতো মানে এতিয়াতো নিমাইজনততো বাৰু একমাহ দিন বিহু চলিয়ে থাকে, একমাহ দিন লাষ্টলৈকে বিহু গাই থাকে, নিমাইজনত চব সেইবোৰ চলিয়ে থাকিব. কিন্তু মানে কি হ'ল মেইন কথাটো কণ্টেণ্টৰ অভাৱ হৈছে মোৰ ভাগত. ভিডিঅ' এদিন দিব পাৰিছোঁ, দুদিন দিব পৰা নাই, এদিন দিওঁ আকৌ দুদিন গেপ পৰি যায়. চ' তেনেকৈ চলি আছে, কিন্তু হ'লেও যিমান পাৰোঁ ৰেগুলাৰ হ'বলৈ চেষ্টা কৰিছোঁ. আজি এতিয়া বৰ্তমান মই ওলাই আহিছোঁ গাড়ীখন লৈ পিনে, কিন্তু কণ্টেণ্ট কি হ'ব সেইটোকে ভাবিব নাই. মানে কি দিম কি নিদিম, ডেইলি ব্লগ বনালেও হয়তো মানুহ বৰ হৈ যাব, কাৰণ ইমান ইণ্টাৰেষ্টিং লাইফো নহয় যে ডেইলি ব্লগ বনাই পিনে কাৰোবাৰ কিবা দিম বা হেৰি কৰিম কোনোবাই চাব, তেনেকুৱাও নহয়. আৰু এতিয়া বৰ্তমান গাড়ীখন লৈ ওলাই অহা কাৰণটো হৈছে কণ্টেণ্ট বিচাৰি অহা নিচিনাই হৈছে, কাৰণ গাড়ীখন লৈ পিনে মাৰুতি 800 মোৰ ভাগৰ প্ৰথম ভিডিঅ' যোনটো আছিলে মানে য'ত 15K ভিউজ আছে মাৰুতি 800খনতে, এইখনতে বনাইছিলোঁ. চ' তেতিয়া বিকা ডিচিশ্যন লৈছিলোঁ গাড়ীখন, মানে ঘৰত চবেই কৈছিলে যে গাড়ীখন বিকিব লাগিব. চ' বিকা ডিচিশ্যন আছিলে, কিন্তু লাষ্টত গৈ পিনে কিবা বহুত হেৰি হোৱাৰ কাৰণে মানে বহুত কিবা কিবি ক্ষেত্ৰত নিমিলাৰ কাৰণে গাড়ীখন বিকিব নোৱাৰিলোঁ. চ' এতিয়া বৰ্তমান ওলাই আহিছোঁ কণ্টেণ্ট বিচাৰি পিনে, আৰু কণ্টেণ্ট বিচাৰিমনো কি, গাড়ীখনতে অকণমান চলাই পিনে. এতিয়াও এখন মানে আপোনাৰ নিয়েৰলি আমাৰ ঘৰতে থকা এখন আছে 16 years পুৰণা গাড়ী, কিন্তু এতিয়াও মানে আপোনাৰ ইঞ্জিন বহুত স্মুথ হৈ আছে. 16 years পুৰণা বুলি কোনো ক'ব নোৱাৰে, 16 বছৰীয়া পুৰণা গাড়ী বুলি কোনো ক'ব নোৱাৰে. এতিয়াও গাড়ী মিটাৰে চিটাৰে সেতি এচিও বিন্দাছ হৈ আছে. চ' এইখন হৈছে লাষ্ট মডেলটো. চ' এইখনৰ পিছত মানে আৰু বেলেগ মডেল ওলোৱা নাছিলে. চ' 25 yearsৰ চেলিব্ৰেশ্যন যেতিয়া হৈছিলে মাৰুতি চুজুকিৰ, চ' এইখন ইয়াৰ কেইটামান মানে হেৰি মডেলহে ওলাইছিলে. চ' পিছফালে আছে গাড়ীখনৰ লিখি থোৱা 25 years চেলিব্ৰেশ্যন বুলি. চ' সিমানেই আৰু গাড়ীখনৰ পিক আপটো চাব লাগিব এতিয়া, মানে কেনেকুৱা হৈ আছে মইতো গম পাওঁৱেই, বাকী আপোনালোকক দেখাই আছোঁ পিক আপটো কেনেকুৱা ৰ'ব. ত' মই আহি আছোঁ এতিয়া বৰ্তমান আপোনাৰ নিমাইজানতে আছোঁ, আৰু এইডোখৰ নিমাইজানৰ ৰাস্তাটো যোনটো চিধা ষ্ট্ৰেইট ৰাস্তা সেইটোতে আছোঁ. আৰু ইয়াতে স্পীডটো অলপ টেষ্ট কৰোঁ বুলি ভাবিছোঁ, মানে গাড়ীখন বহুত দিন হৈ গ'ল ভালকৈ চলাবলৈও পোৱা নাই, আৰু সেইটো কাৰণে মানে ইয়াতে স্পীডটো চেক কৰিম. আৰু কিন্তু আপোনালোকক মানে কি হ'ল চলাই থাকোঁতে এটা কথা কৈ দিওঁ যে মানে কি হ'ল, যোনবোৰ মোৰ ভিডিঅ'বোৰে চাইছে হয়তো 100টা ভিউ আহক বা 200টা ভিউ আহক, কিন্তু যোনে মোৰ ভিডিঅ'বোৰ চাইছে মানে আগতে বা পিছত হ'লেও, চ' তেওঁলোকে 40% মানুহেহে মানে ছাবস্ক্ৰাইব কৰিছে চেনেলটো. চ' 60% এতিয়াও বাকী আছে, মানে তেওঁলোকে ছাবস্ক্ৰাইব কৰাই নাই. 60% মানুহে ছাবস্ক্ৰাইব কৰা নাই চেনেলত. চ' আৰু অলপতো মানে হেৰি কৰিব পাৰে আৰু ছাবস্ক্ৰাইব কৰি দিব যদি চেনেলটো ছাবস্ক্ৰাইব নাই কৰা. আৰু এতিয়া চলাই গৈ আছোঁ, নিমাইজনৰ ৰাস্তাত আছোঁ বৰ্তমান. যিমানে যি হ'লেও গাড়ীৰ কিন্তু একো চাউণ্ড নাই, ইমান বছৰ পুৰণা গাড়ী, আজিলৈকে গাড়ীৰ কণ্ডিশ্যন কিন্তু পূৰা টিপটপত আছে. সেইটো খালি পূৰা ফুল কেপাচিটি, ফুল মানে হেৰিয়ত ক'ব পাৰিম যে গাড়ী টিপটপ কণ্ডিশ্যনত আছে. চ' গাড়ীৰ কণ্ডিশ্যনটোতো বহুত চালিয়া হৈ আছে বাৰু. আৰু এতিয়াও আছোঁ এইফালে নিমাইজনৰ ৰাস্তাতে, যোনটো নিমাই পুখুৰী পাৰ বুলি কয় সেইডোখৰ পামহি এতিয়া. এইটো হৈছে নিমাই পুখুৰী পাৰ.
দেখিছে নহয় গৰুৰ প্ৰব্লেম চবফালে। আৰু যিমান পাৰে গাঁৱৰ ৰাস্তাত স্পীড নচলাবলৈ চেষ্টা কৰিব, কাৰণ গাঁৱৰ ৰাস্তাত স্পীড চলালে মানে সৰু ল'ৰা ছোৱালী থাকে বা হেৰিয়ত থাকে। চ' মই এইটো ৰাস্তাত আহিছোঁ, কিন্তু এই বৰ্তমান এতিয়া এইটো টাইমত মানে আপোনাৰ ৰাস্তাটো বহুত খালী হৈ আছে। মই সেইটো কাৰণে চাই চিতিহে মানে অকণমান স্পীড চলাবলৈ, তাকো বেছি স্পীডতো যোৱা নাই, 60-70 স্পীডত চলাইছোঁ। আৰু চলাই পিনে এয়া দেখিছেনে ৰাস্তাৰ মাজত কেনেকৈ ৰৈ আছে। চ' সেইবোৰে প্ৰব্লেম হৈ যায় আৰু গাঁৱত আহিলে মানে। এতিয়াও গৰুবোৰ উঠিও নিদিয়ে, ডাইৰেক্ট মাজতে শুই থাকে। বলক আকৌ একচুট দি চাওঁ। আমাৰ গাঁৱৰ কিন্তু চিনটো বহুত চালিয়া দেই, যিমানে যি হ'লেও। ৰাস্তা পদূলি এইটো চাইডে বহুত মজা আৰু কমপ্লিট গ্ৰীণ, মানে আপুনি একো না গাড়ীৰ পোপ পাপ শুনিব, না চাউণ্ড শুনিব, হৰ্ণৰ একো মাত নাই, একো নাই, একদম ঠাণ্ডা জেগা ইয়াত। চ' সেইটো কোৱালিটি গাঁৱত থাকিলে আপুনি চবতে পাবই, যে আপুনি কোনো ধৰণৰ একো প্ৰব্লেম নাপায় প্ৰথম কথা। আৰু মানে গাড়ী চাউণ্ড টাউণ্ডৰ পৰা আদি কৰি পলিউশ্যন নাই, একদম ঠাণ্ডা জেগা। আৰু গোটেই ৰাস্তাটোত মানে আপোনাৰ টাউনৰ পৰা সিমান একেবাৰে মেইন টাউনো নহয় আৰু ইমান বেছি ভিতৰুৱা গাঁও নহয়। চ' আমাৰ এইফালে মানে সেইটো ভাল সুবিধা। আৰু টাউনলৈ যাবলৈ হ'লেও চ' একেবাৰে ওচৰতে পৰে, মানে টাউনৰ পৰা খুব বেছি মানে মেইন টাউনলৈ পাবলৈ কাৰণে খুব বেছি আমাৰ ঘৰৰ পৰা আপোনাৰ 3-4 কিলোমিটাৰমান হ'ব। চ' এতিয়া আহি পাই গৈছোঁহি বৰ্তমান বেতবাৰীৰ ওচৰত। এতিয়া বেতবাৰীৰ ওচৰে পাজৰে পাইছোঁহি এই ৰাস্তাটো। যোনে হয়তো আগতে আহিছে চিনি পাবই, বেতবাৰীৰ ওচৰে পাজৰে পাইছোঁহি। আৰু তো এতিয়া এইডোখৰ মানে আপোনাৰ যোনডোখৰ বালিবাট চাৰিআলি বুলি কয়, সেইডোখৰ পৰা পাৰ হৈ মেলি গুচি আহিলোঁ। আৰু বৰ্তমান এইডোখৰতে গৈ আছোঁ। এইফালেদিও আপোনাৰ এটা চাইডে যদি যায়, মানে এইটো চাইডৰ পৰাও মই এতিয়া যোনটো আপোনাৰ ৰাস্তা দেখাইছোঁ, এইফালৰ পৰাও আপোনাৰ বেতবাৰী আহিব পাৰে। চ' এইফালৰ পৰা গৈ পিনেও মানে নিমাইজান পাই যামগৈ, আৰু এইটো চাইডৰ পৰা আহিলে মানেও আহিব পাৰে। চ' ৰাস্তা ধেৰ আছে। মইতো ৰাস্তা মেইন কেছ আপোনালোকৰ ৰাস্তাবোৰ গৈ আছোঁ, কিন্তু ভিডিঅ'টো কিন্তু আচলতে গাড়ীখনৰ ওপৰত হেৰি কৰি পিনে বনাইছোঁ। ৰাস্তাবোৰ মই জাষ্ট ভিডিঅ'টোত কি ক'ম কি নকমকৈ ৰাস্তাকেইটাকে চিনাকি গৈ আছোঁ চবকে। এইটো হৈছে ৰাস্তাটো, দেখিছেনে কিমান ধুনীয়া জেগা আমাৰ এইফালে। এডোখৰো আপুনি খালী জেগা নাপাব, চবফালে গছ গছনি অকল গছ গছনিয়ে ভৰি আছে। আৰু ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ, মানে খুব বেছি 7 মিনিটৰ ভিতৰতে ৰাখিম। 7 মিনিটৰ পৰা 10 মিনিটৰ ভিতৰতে ভিডিঅ'টো ৰাখিম, সোনকালে শেষ কৰিম ভিডিঅ'টো। বেছি দীঘলকৈ নাৰাখোঁ, আৰু বেছি দীঘলকৈ ৰাখিলেও হয়তো চব বৰ হৈ যাব পাৰে, কাৰণ আজি ভিডিঅ'টো সিমান বেছি ইণ্টাৰেষ্টিং নহয়। জাষ্ট মাৰুতি 800ৰ এটা ড্ৰাইভিং টেষ্টৰ নিচিনাই হৈছে। চলাই মেলি চাইছোঁ কেনেকুৱা হৈ আছে গাড়ীখন এতিয়া, আৰু গাড়ীখনটোতো পূৰা ভাল কণ্ডিশ্যনতে আছে বৰ্তমান।
বছৰ হৈ যোৱাৰ পিছত এখন গাড়ী যেতিয়া এইটো কণ্ডিশ্যনত থাকে তেন্তে গম পায় আৰু কিমান ভালকৈ ৰাখিছোঁ এখন গাড়ী। আৰু যিহেতু এখন ঘৰৰ প্ৰথম গাড়ী আমাৰ, সেইটো কাৰণে মানে সিমান মানে ৰাফ ইউজো মানে কি আৰু তেনেকৈ কৰা নহয়। জাষ্ট মানে কাৰণ ইমান অফ ৰোডিঙনো ক'তনো আৰু আমাৰ ইয়াত ইমান অফ ৰোডিং কৰাও পাহাৰ চাহাৰতো নাযাওঁ ন এখন লৈ পেলাই। কিন্তু এখন গাড়ী লৈ পিনে পাহাৰত লৈ যাওঁ বুলি ক'লেও যাব পাৰি, বিন্দাছ আৰামত গুচি যাব। ঠিক আছে তেনেহ'লে, আৰু ইমানতে বেছি দীঘল নকৰি ভিডিঅ'টো শেষ কৰোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে কি কৰিব লাগে আপোনালোকেতো গম পায়েই। চ' নেক্সট ভিডিঅ'লৈ অহালৈকে ৱেইট কৰিব, আৰু তেতিয়ালৈকে বাই বাই, চি ইউ অল চুন।